সকলোকে স্বাগতম জনাইছোঁ অম্বুবাচী মেলালৈ। আহক আজি আপোনালোকক দেখাম অম্বুবাচী মেলা। আজি অম্বুবাচী মেলাৰ প্ৰথম দিন, আজি 22 তাৰিখ আৰু 22 তাৰিখে আহিছোঁ আপোনালোকক দেখাম বুলি অম্বুবাচী মেলা। যিসকলে অম্বুবাচী মেলালৈ আহিব পৰা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'। কিবা হ'ব আপোনালোকে এই ক্ষেত্রে প্রবেশ কৰিব পাৰিব। ঠিক 8 বাজিব আমি আমাৰ গেট বন্ধ কৰি দিম, তেতিয়া কোনো ভক্ত প্ৰৱেশ কৰিব নোৱাৰিব আৰু আপোনালোকৰ ৰাস্তা হ'ব পাণ্ডুপুখুৰী গৈমেথেন মন্দিৰৰ। অম্বুবাচী মেলাৰ আৰম্ভণিৰ দিনাই আপোনাক লৈ আহিছোঁ অম্বুবাচী মেলালৈ। মোৰ লগত অম্বুবাচী মেলাৰ এই জাৰ্ণিটো চাওক। এতিয়া সময় হৈছে 8:05। কেইটা বজাতনো আমি গৈ পাওঁ সেইটো লক্ষণীয় হ'ব। আমি জোতা চেণ্ডেল বাহিৰতে খুলি আহিবলগীয়া হৈছে। এইবাৰ অলপমান নিয়মটো বেলেগ, মানে এই এণ্ট্ৰি গেটৰ আগতেই জোতা চেণ্ডেল খুলিবলগীয়া হৈছে। আৰু কিছুমানে পইচা মানে একযোৰ জোতা চেণ্ডেলত মানে 20 টকাকৈ এনেকৈ ৰাখিছে আৰু কিছুমানে এনেই থৈছে। যি কি নহওক ভগৱানক দৰ্শন কৰিব আহিছোঁ, জোতা চেণ্ডেল চুৰ নকৰে বুলি আমি আশা কৰোঁ। এতিয়া ৰাইজৰ ভিৰটো দেখা পাইছে। আজি প্ৰথম দিন ইমানো ভিৰ হোৱা নাই, কিন্তু ইমান ভিৰ নহ'লেও কিন্তু বহুত ভিৰ হৈছে। বাকী কাইলৈ পৰহি ইয়াতকৈ বহুত বেছি ভিৰ হ'ব। আৰু এতিয়া 8টা বজাত আমি ষ্টাৰ্ট কৰিছোঁ আৰু কেইটা বজাত গৈ পাওঁ সেইটো লক্ষণীয় হ'ব। কিন্তু চবতকৈ ডাঙৰ কথা এটা কি জানে, 8টা বজাত এইখিনি ইয়াতে মানে যিটো মেইন গেটৰ পৰা মানে প্ৰৱেশটো বন্ধ কৰি দিয়ে। 8টা বজাৰ পিছত আকৌ এই ৰাস্তাৰে আহিব নোৱাৰে। বেলেগ কিবা এটা ৰাস্তা আছে বুলি কৈছে, সেই ৰাস্তাৰে আহিব পাৰে। গতিকে আপোনালোকে যদি আহে, দিনত আহিলেতো বহুত গৰম হয়, এইখিনি সময় ভাল হয় খোজ কঢ়াৰ কাৰণে। গতিকে যদি আপোনালোকে আহে 8টা বজাতকৈ দেৰি কিন্তু নকৰিব। 8টা বজাতকৈ দেৰি কৰিলে এই গেটটোৰে আহিব নোৱাৰিব। আৰু এই গেটটোৰে অহা যিটো মজা, সেই মজাটো কিন্তু সুকীয়া। আৰু ৰাস্তাৰ কাষত বিভিন্ন ধৰণৰ এইবিলাক আছে চাওক, জিলা প্ৰশাসন, বিভিন্ন মানে হেল্থ মানে চেণ্টাৰবিলাক আছে, মেডিকেল ইউনিটবিলাক আছে, পৰ্যটন বিভাগৰ ঠাই মানে সেই আছে, পথ সুৰক্ষা কিবা কিবি। গতিকে আহকচোন মোৰ লগত। সকলোতকৈ ডাঙৰ কথা হ'ল ৰাস্তাটোত মানে আপোনাৰ আমনি নালাগে, বহুত ভাল লাগিব। ৰাস্তাটোত আমনি নালাগে, চিকিৎসা সেৱা আছে, এবাৰ দেখাই দিয়ে। ইয়াতে মানে কিন্নৰখিনি আহে আৰু গোটেই ভাৰতবৰ্ষৰ কিন্নৰখিনি আহে। গতিকে তেওঁলোকৰ কাৰণে বিশেষ স্থান আছে ইয়াতে। গোটেইখিনি দেখাম আপোনালোকক। মোৰ আগত এই দুজন দেখিছে। আজি আমাৰ মানে হেল্ল' দিয়া হেল্ল', নামটো কৈ দিয়া। মোৰ নাম হ'ল মানস দাস। মানস, আৰু ইয়াৰ মোৰ নাম বিকি। আচলতে কথাটো হ'ল কি, বিকি আৰু মানসৰ লগত আজি ৰাতিপুৱা আমাৰ কথা হৈছে আৰু সেই মৰ্মে আমি এই যাত্ৰাটোৰ মানে ইহঁত মোৰ লগৰী হ'ল, হয়নে? আমাৰো লগৰী আপুনি হ'ল। মানে কথাটো হেল্ল', মানে কথাটো কি হ'ল, এই মইতো ভবা নাছিলোঁ যে কাৰোবাক লগ পাম, মই এনেই অকলে আহি যাওঁ। কিন্তু আমাৰ প্লেনিং নাছিল, ছাডেন প্লেনিং, ভাবিলোঁ আপোনাকো কওঁ। হে, আমাৰ মানে তেনেকুৱা বিশেষ মানে হেল্ল' আনিছোঁ। ক'ত ঘৰ? মই যোৰাবাট। আৰু আপোনাৰ? যোৰাবাটৰে। আশীৰ্বাদ দিছে, আমাক আশীৰ্বাদ দিছে। আমাৰ মালিক হ'ব ঠিক আছে বাই। তো ঠিক আছে। একচুৱেলি আমাৰ মানে তেনেকুৱা বিশেষ প্লেনিং নাছিলে, ছাডেন প্লেনিং। মইতো ভাবিছিলোঁ যে মই আহিম, মই আহোঁৱে, প্ৰতি বছৰে আহোঁ, আপোনালোকে দেখা পাই আছে। আৰু এইবিলাক ইহঁতক পালোঁ, ভাল হ'ল, যাত্ৰাটো ভাল হ'ব। আৰু এতিয়া আৰম্ভ কৰিছোঁ 8:10-15 হৈ গ'ল। কেতিয়া গৈ পাওঁ নাজানো, আপোনালোক চাই থাকক, গম পাই যাব। যোৱা বছৰ কিন্তু মই 6:15 ছেকেণ্ড দিনা 6:15 ষ্টাৰ্ট কৰি 11:15 গৈ পাইছিলোঁ। আজি কেইটা বজাত গৈ পাওঁ নাজানো।